60 62 মানে 5 হেৰি আছে 50 গ্ৰাম আছে 50 গ্রাম হ্যাঁ দিয়ক আপুনি মানে মৰমত চবেই এনেকা দাদাক অলপ মানে সহযোগিতা কৰিব ঠিক আছে ৱেইট কৰিব অলপ মৰমত যি পাৰে দি যাব আপুনি মানে খুজিব নালাগে মানুহ মৰমত যেটো দিব খুব ভাল লাগিলে হা দাদা ভালে আছে না মই আপোনাৰ কাৰণে এটা গিফ্ট লৈ আহিছোঁ হা আপুনিতো খোজ কাঢ়িব নোৱাৰে এনেকাই মানে চলি থাকে না আপোনাৰ ঘৰ ক'ত বিশ্বনাথ চাৰিআলি আপোনাৰ ফেমিলি আছে বিয়া চিয়া পতা নাই পাতা নাই না এনে কোন আছে ঘৰত মাৰটা আছে মা দেউতা আছে আপুনি মানে এনেকৈ আপোনাক আপুনি ঘৰৰ পৰা অকলে আহে নে কোনোবা লৈ আহে অকলে এনেই ঘূৰি অকলে আহে গাড়ীত আহে না আপোনাৰ এই গাড়ীত আহে না মই আপোনাৰ কাৰণে এটা বস্তু লৈ আহিছোঁ হা আপুনিতো এনেকৈ খোজকাঢ়িব নোৱাৰে সেইকাৰণে মই আপোনাৰ এটা বস্তু দিম আৰু বেলেগৰ পৰা খুজি খুজি লয় কোনোবা দে কোনোবা নেদে এটা মই আপোনাক এটা বস্তু দিম আপুনি এই বস্তুটো ৰাখিব কোনোবা আহিব মানে এটা মই ৱেটিং মেচিন দিম আপোনাক মানুহ যে ৱেইট কৰে য'তে যাব হা আপুনি ৱেটিং মেচিনটো আগফালে ৰাখিব কোনোবাই আপোনাক ৱেইট কৰিব হা কোনোবাই আহি ৱেইট কৰিব কৰিলে আপোনাক মানে যি যায় আৰু 10 20 40 50 মানে মানুহ যেটো মানে কিছুমান মানুহ আছে মানে অলপ মৰম কৰি বেছিও দিব পাৰে তেতিয়া কি হ'ব আপোনাৰ বেলেগৰ পৰা খুজিব নালাগে আপুনি এইটো দি কাম কৰিব পাৰিব আৰু মই মেচিনটো আপোনাক দি আছোঁ আপুনি মেচিনটো চাই লওক এইটো মেচিন নিদিয়ে আপুনি হা কৈছিলে দেখাইছে না এইটো আপোনাক মই দি দিম হা আপুনি মেচিনটো আপুনি আগফালে ৰাখিব কোনোবা আহিব ৱেইট কৰিব আপোনাক যি দিয়ে দিব দাম দৰ কৰিব নালাগে হা দাম দৰ কৰিব নালাগে যি দিয়ে ইয়ে ল'ব হা মেচিনটো আপোনাক চালু কৰি দিম হা বেটাৰীটো ক'ত আছে এইটো বেটাৰী লগা আছে বেটাৰী আহি গ'লে আপুনি বেটাৰী লগাই ল'ব এটা এনেকুৱা বেটাৰী কিনি ল'ব বেটাৰীটো এনেকৈ দোকানত দেখালে এনেকৈ বেটাৰী দি দিব হা এনেকৈ খুলিব খুলি পেলাই এইটো লগাই ল'ব ক'ত জলদি ঢাকনটো মই আপোনাৰ চিষ্টেমটো দেখাই দি আছোঁ হা এইটো বোধহয় অন হৈ গৈছে এইটো অন হৈ গৈছে আপুনি এইটো আগফালে ৰাখিব কোনোবা এনেকৈ খোজকাঢ়ি যাব না গ'লে আহিব আপুনি উঠিব ৰ'ব এইটো উঠিব ৱেইট কৰিব ৱেইট কৰিলে মানে মানুহ যিমান পাৰে আপোনাক সেইখিনি যায় মানে যেটো যায় আপুনি এইটো ল'ব দাম দৰ কৰিব নালাগে কোনোবা মৰমত হয়তো 100 টকা দিব পাৰে কোনো 10 টকা দিব 20 টকা দিব পাৰে সেইটো দিব মৰমত দিব তেতিয়া কি হ'ব আপোনাৰ বেলেগৰ পৰা খুজিব নালাগে আপুনি মেহনত কৰি এইটো লোৱা হ'ল আপোনাৰ এইটো মেহনতৰ হ'ল এইটো আপোনাৰ এইটো ৰেকৰ্ডিংটো দিয়ক লাগিল নেকি কি হ'ল নাই এইটো এটা ৱেটিং মেচিন হয় কিবা দাদাক দিলোঁ সেইটো মানে কালিৰ পৰা এইটো মানুহ ৱেটিং কৰিব যিমান পাৰে মানুহ দিব হেল্প কৰিব অলপ সহযোগিতা কৰিব এনেকৈ মেচিনটো আগফালে ৰাখিব মানুহ এনেকৈ গৈ থাকিব আহি ৱেইট কৰিব যি পায় 10 টকা 5 টকা 20 টকা দিব এনেকৈ বেলেগৰ পৰা খুজি থকা থাকে এইটো কৰিব অনেক মানে এইটো মেহনতৰ পইচা হ'ব মেহনত কৰি খাব এইটো আমি ৱেইটটো কৰিব পাৰিম না কিমানটো আছো কাইলৈ কৰিব হা কাইলৈ কৰিব এতিয়া কৰিম এতিয়া কৰিব না কৰক যাব
বনিটো কৰি লওক আপুনি ঠিক আছে আপুনি নহ'লে আজিয়ে খুলিব পাৰে এক জেগাত ভাল চাইডত যাই পেলাই আপুনি আজিয়ে মানে কামটো ষ্টাৰ্ট কৰিব পাৰে কোনো কথা নাই এইবিলাক নহ'লেও চলিব কিন্তু এইটো লাগিব আপোনাৰ এই দুটা মানে চেফটি হয় না বস্তুটো মানে এইটো এটা ভাল বস্তু আপুনি বস্তা এটা লৈ আহিব হা যাব যেতিয়া 3টা 0 আহিব তেতিয়া উঠিব দিব হা অটো 62 মানে 5 হেৰি আছে 50 গ্ৰাম আছে 50 গ্রাম হ্যাঁ দিয়ক আপুনি মানে মৰমত চবেই এনেকা দাদাক অলপ মানে সহযোগিতা কৰিব ঠিক আছে ৱেইট কৰিব অলপ মৰমত যি পাৰে দি যাব আপুনি মানে খুজিব নালাগে মানুহ মৰমত যেটো দিব খুব ভাল লাগিলে 20 টাকাটা ডাঙৰ কথা নাই ওইটো হল আমাৰ সাহায্য কৰিব মানুহ এনেকা ৱেইটটো চাব পাৰিল নিজৰ হা ভাল লাগিছে লাগা নাই হা ঠিক আছে এতিয়া বস্তুটো আপুনি খুলি ল'ব না পেকেটিং কৰি দিম কালিৰ পৰা লগাব না ঠিক আছে লগাই না আজিৰ পৰা ইয়াতে দিয়া মানুহ ৱেইট কৰিব না খালি এটা অলপ সাইডত আহি যা ইয়াতে 3টা 0 হ'ব লাগিব 3টা 0 যেতিয়া হ'ব তেতিয়াহে উঠিব দিব হা পাদামালাৰ লগত থাকিবি কামত দিব এই 3টা 0 যেতিয়া হ'ব তেতিয়া উঠিব দিব নহ'লে উঠিব নিদিব তেতিয়া হা একো চাপৰ নাই ভাই আপুনি অলপ মানে সাইডত যাব হা ঠিক আছে এইটো মই এইবিলাক পেকেটিং কৰি দিম নে राजकुमार ने पूछते हैं এইটো কি रिसिप्ट है এই কেৰি বেগটো মই দি যাম हां ঠিক আছে তো লাগে ভৰাই দিব লাগে এইবিলাক আপুনি এইটো সেফটি হয় এইটো কমাই ৰাখক মানে আপুনি এটোত সোমাই ধুনীয়াকৈ সোমাই লৈ যাব হা তেতিয়া মানে কি সেফটিত থাকিব নহ'লে লুজ হৈ যাব না আপুনি এটা কাম কৰক সাইডে যাব আৰু আপ ডাউন জাগাত নাৰাখিব এই যেনেকা আপোনাৰ বন হৈছে চাব এইটো বন হৈ গৈছে না তেতিয়া আপুনি তলত এইটো জাগা যাব এইটো চাওক বটমটো ঠিক আছে ইয়াত এবাৰ ক্লিক কৰিব ক্লিক কৰি আহি যাব হা ঠিক আছে ঠিক আছে না সাইডত যাওক ইয়াত একদম মানে আপোনাৰ সমান জাগাত যাওক ঠিক আছে মই আপোনাক দি ধুনীয়াকৈ এটা জাগাত সমান জাগাত বহি যাওক ইয়াত বহক আপুনি এই মেচিনটো যদি মানুহ চাব পাৰে তেতিয়াহে মানুহ উঠিব না ঠিক আছে দেখা পাব আপোনাৰ মেচিনটো আপুনি এনেকৈ ৰাখিব নাম্বাৰটো এইফালে থাকিব মানুহ আহিব মই একবাৰ ৱেইট কৰি লওঁ হা ঠিক আছে বহিছিলে বহা নাই বা বহা নাই ভাল জেগাত আমি দিয়ে গৈছিলোঁ ন 10 টকা সি য'ত বহিছে তাতে দি দিলোঁ ন এটা সন্মুখতে দিয়ক ইয়াতে দি তাৰমানে জেগাটো বহা নাই ধুনীয়াকৈ বহা নাই অলপ এতিয়াহে কাৰেণ্ট আহিছে 70 হৈছে বৰাবৰ 70 এইটো মই আপোনাক হেৰি কৰি দিলোঁ ঠিক আছে এতিয়া মই অলপ আপোনাক মানে বৰ্ণিটো কৰি যাওঁ সেইটো ৰাখক আপুনি হা মই এতিয়া